নমস্কাৰ অসমবাসী ৰাইজ, মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম। আজি মই লিমাৰিক সভ্য সমাজখনৰ বাবে গাম আৰু মোৰ ব্যংগ কবিতাবিলাক মই মোৰ বিৰোধী পক্ষৰ বাবে গাম, বিশেষকৈ ৰোজ কৰিবৰ কাৰণে, কাৰণ তেওঁলোকক ৰোজ কৰিবলৈ কিবা এটা চান্স লাগে ন, সেইটো ময়ে দিওঁ বাৰু। আৰু মই আজিৰ পৰা লিমাৰিক বিশেষকৈ মোৰ ছাবস্ক্ৰাইবাৰসকলে যিটো বিষয় দিব তাৰ ওপৰতহে মই গাবলৈ চেষ্টা কৰিম। বিশেষকৈ মোৰ কমেণ্ট বক্সত গাৰ্গী ভূঞাই প্ৰেমৰ ওপৰত লিখিবলৈ কৈছে যে তেওঁৰ পিতৃ মাতৃয়ে তেওঁৰ প্ৰেমক ছাপৰ্ট নকৰে। তাৰ ভিত্তিত মই গাম, আপোনালোকে শুনিব। আৰু লিমাৰিকটো গোৱাৰ পাছত মই মোৰ নিজৰ দৃষ্টিভংগী দাঙি ধৰিম। মাক দেউতাকে নকৰে সন্তানৰ প্ৰেমক গ্ৰহণ, পঢ়া শুনা ল'ৰা ছোৱালী প্ৰেমক কৰা বৰ্জন, মনত সিহঁতৰ তামাম দুখ, যৌৱন কালতে প্ৰেমতে পাইচোন সুখ, ঈশ্বৰে এনেও কৰি থৈছে উপযুক্ত প্ৰাপ্তিৰ সৰ্জন। তাৰপা আমিতো জানোৱে প্ৰেমৰ নামত কিমান খেল হয়, ধোকা দিয়ে, ঠগবাজ কৰে। তাৰ ওপৰত লিখিছোঁ, প্ৰেমৰ নামত নকৰিবা খেল, যিহে যুগ যাবলগীয়া হ'ব পাৰে জেল, ফেচবুকত কৰে প্ৰেম, ল'ৰাৰ লগত খেলে গেম, এইবোৰ কৰি থাকোঁতে মেট্ৰিক পৰীক্ষাত কৰিবা ফেইল। তাৰপা মই আৰু এটা ক'ব বিচাৰোঁ যে যদি প্ৰেমক যদি নিজৰ মাক দেউতাকে যদি আদৰি নলয়, তেন্তে আমাৰ সভ্য সমাজখনে ইটিকিং কৰিবলৈ বেছি চল পায়। কিয়নো কয় যে চাচোন চা, সেইজনী জীয়েক চা, আজি তাই বাইকৰ পকৰত বহি গৈছে, তাৰ হেৰিত বহি গৈছে। মানে মাক দেউতাকে সন্তানক আশ নিদিলে বাকীবিলাকে কথা ক'বলৈ বেছি চল পায়। তাৰ ওপৰত মই লিখিছোঁ, যদি পিতৃ মাতৃ নাথাকে সঁহাৰি, সমাজেও নলয় তোমালোকৰ প্ৰেমক আদৰি, প্ৰথমতে দিয়া পঢ়াত মন, চাকৰি ব্যৱসায় কৰি ঘটা ধন, সমাজত প্ৰতিষ্ঠিত হ'লে তোমালোকৰ প্ৰেমক বাধা দিয়া, ঈশ্বৰেও পৰিব এদিন ভাগৰি। এতিয়া ছোৱালীবোৰ পলাই গ'লে মাক দেউতাকৰ মনত কিমান দুখ পায়, তাৰ ওপৰত লিখিছোঁ, সন্তানক লৈ আছিল মাক দেউতাকৰ আশা, ফুল কোমলীয়া ডেকালৈ পলাই গৈ কৰিলে নিৰাশা, পঢ়াৰো ক্ষতি হ'ল, কম বয়সতে বিধৱা হ'ল, জীয়েকৰ দুৰ্দশা দেখি হেৰাই গৈছে অভিভাৱকৰ মুখৰ ভাষা। মই এতিয়া নিজৰ দৃষ্টিভংগী দাঙি ধৰিম, কাৰণ আমাৰ যৌৱনকালত প্ৰেম হয়, সকলোৰে হ'বই, কিন্তু আমি ইমানো প্ৰেমত মতলীয়া হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ পিতৃ মাতৃয়ে আমাক প্ৰেমক ছাপৰ্ট নকৰে, সেইটো ওপৰত মই ক'ব বিচাৰিছোঁ। কাৰণ পিতৃ মাতৃয়ে সদায় নিজৰ সন্তানক যোগ্য পাত্ৰজনৰ ওচৰত গতাই দিব বিচাৰে, যাতে ভৱিষ্যত জীৱন সুখময় হওক। কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক স্বাৰ্থৰ বাবে ব্যৱহাৰ নকৰে। আমাৰ সন্তানে সেইটোৱে ভুল বুজে বাৰু, কিন্তু তোমালোকে যদি প্ৰেমক যদি জীয়াই ৰাখিব বিচাৰা, তেনেহ'লে তোমালোক দুইজনে পঢ়াত মন দিয়া। নহ'লে যিবিলাকে পঢ়ি শুনি হৈ গ'ল, নিজৰ প্ৰেমিকক উৎসাহ দিয়া, প্ৰেৰণা দিয়া কাম কৰিবলৈ। তুমি পাৰিবাই, তুমি কিয় কাম কৰিব নোৱাৰিবা? উৎসাহ দিয়া, তেওঁ সাহস হোৱা, যাতে তেখেত সমাজত প্ৰতিষ্ঠিত হওক। সমাজত প্ৰতিষ্ঠিত হ'লে তোমাৰ পিতৃ মাতৃ কি, ঈশ্বৰেও হাত দাঙি দিব, তোমালোকৰ প্ৰেমক আঁকোৱালি ল'বলৈ বাধ্য হ'বই। সেইকাৰণে কৈছোঁ, তোমালোকে নিজৰ কাম কৰি যোৱা, নিজৰ কাম। এতিয়া তোমালোকৰ নিজৰ কাম, প্ৰেম কৰা, প্ৰেম কৰিবলৈ মই বাধা নিদিওঁ, ময়ো কৰিছিলোঁ, কিন্তু মই নিজৰ কাম কৰি গৈছোঁ। প্ৰেম হ'বই, কাৰণ যৌৱনকালত প্ৰেম নহ'লে কি বুঢ়া বয়সত হ'ব নেকি? প্ৰেম হ'বই, কিন্তু প্ৰেমক ভাল কামত ব্যৱহাৰ কৰা। প্ৰেম হৈছে মানুহৰ আৱেগ, সেই আৱেগৰ বশৱৰ্তী হৈ কুকৰ্ম নকৰিবা।
তোমাৰ নিজৰ প্ৰেমক সাহস দিয়া, প্ৰেৰণা দিয়া। হ'ব, এতিয়া মই মোৰ বিৰোধীসকলৰ কাৰণে ব্যংগ কবিতা ৰচনা কৰিছোঁ। বিশেষকৈ এতিয়া হৈছে এইটো প্ৰেমৰ বিষয়, সেইকাৰণে মই ক'ব বিচাৰোঁ, মোৰ ক্ৰাছ কোন বাৰু কওকচোন? মোৰ হৈছে ক্ৰাছ হিমন্ত বিশ্ব শৰ্মা। ক্ৰাছ, মই তেখেতৰ কাৰণে ফিদা। মোৰ একদম তেখেতক বহুত ভাল লাগে। বিশেষকৈ তেখেতে সংসদত থাকি যিটো হাঁহি মাৰিলেও ডাইৰেক্ট ইয়াত চুই গ'ল ইয়াত। তথাপিও মোৰ যেতিয়া মই বিশ্ববিদ্যালয়লৈ আহিছিলোঁ, এজন ল'ৰাৰ লগত এজন ল'ৰাক ভাল লাগিছিলে, কিন্তু পিছত গম পালোঁ তাৰ GF আছে বুলি। এনে ভাল লাগিছিলে, মানে ক্ৰাছ সেইটো বুলি নহয়, ক্ৰাছ ভাল লাগিছিলে। তাৰ ওপৰত ভিত্তি কৰি গাম, নিজৰো কিছুমান ব্যংগ কৰিম আৰু এই ক্ৰাছজনৰ প্ৰতি থকা দুৰ্বলতাখিনিও প্ৰকাশ কৰিম। ইমান শুনা হৈ গৈছোঁ অ'। অলিম্পিকা বৰা ৰসৰ ভঁৰাল, থকা ঘৰটো মুৰ্গীৰ গঁৰাল। হ'লে কি হ'ব মুখ শুৱনি, পঢ়াৰ টেবুলত পৰি থাকে পেটিকুট তিয়নি। পঢ়াৰ নাম শুনিলে উঠে জ্বৰ, দেহৰ পৰা নুগুচে মোৰ খজুতি খৰ। দেহৰ ভাজে ভাজে হট ফিলিং, আশা আছিল হোৱা মডেলিং। খোৱাৰ যি বাহাৰ, পেটে ল'লে ৰূপ টেকেলিৰ আকাৰ। মাথা আছে গৰম, নাকত নাই অকণো চৰম। এনেই পঢ়ি আহিলোঁ কলেজ, নাই মোৰ জেনেৰেল নলেজ। পঢ়াৰ সময়বোৰ কৰিলোঁ এনে অপচয়, ভূপেন মামাৰ কোলাত বহি দিলোঁ বিবেকহীনতাৰ পৰিচয়। সমাজলৈ আনিলোঁ আতংক, জাতিৰ নামত হৈ পৰিলোঁ কলংক। নাছিলোঁ সজাগ, যৌৱনকালতে লাগিল চৰিত্ৰত দাগ। আকৌ মিনি ডেন্স ভিডিঅ'ৰ হ'ল ভাইৰেল, ঘৰলৈ কৰিলে প্ৰিন্সিপালে ডায়েল। এইবোৰৰ বাবে হ'লোঁ সস্তীয়া চেলিব্ৰিটি, ইউটিউব খুলি এতিয়া লৈ আছোঁ পাব্লিচিটি। এতিয়া মোৰ প্ৰেমৰ ওপৰত গাম, মানে মোৰ ক্ৰাছজনৰ ওপৰত গাম। ক্ৰাছ। ইউনিভাৰ্চিটিত যেতিয়া দেখিলোঁ তোমাক, প্ৰেমতে উঠি ভাহি মাৰিলোঁ জাপ। গম পালোঁ আছে তোমাৰ প্ৰেমিকা, মোৰ আশাবোৰ মাথোপ এতিয়া পহেলিকা। কালৰো কাল মোৰ যৌৱন কাল, প্ৰেমত পৰি কি যে বেহাল। সাজ পোছাকত নাই মোৰ পিন্ধাৰ ধৰণ, মোক দেখিলে দিয়া তুমি পলন। ঘটাই দিওঁ য'তে ত'তে কেছ, হয় বাৰু ব্ৰেইনলেছ। কুকুৰে মুতে ঠেং দাঙি, সপোনবোৰ গ'ল মোৰ ভাঙি। দেখি তোমাৰ দতুৱা দাঁত, মোৰো নোযোৱা হ'ল পেটলৈ ভাত। খাই দিলা মোৰ জান, মোক দেখিলে মুহূৰ্ততে তুমি অন্তৰ্ধান। তোমাক দেখিলে কঁপি উঠে বুকু, ৰ'দত মেলিব নোৱাৰা হ'লোঁ ময়ো চকু। মই ক'ম যে মই মোৰ লিমাৰি সদায় মই ছাপৰ্টাৰসকলে মোক কমেণ্ট বক্সত দিয়া বিষয়বিলাকৰ ওপৰত গাম। আৰু বিশাল গগৈ, মই তোমাৰো গাম। তুমি মোক কৈছা যে বিকাৰগ্ৰস্তৰ ওপৰত তুমি মোক গাবলৈ কৈছা, শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত। মই বাৰু শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত নহয়, কিন্তু বাৰু মানসিকভাৱে বিকাৰগ্ৰস্ত বাৰু এই অলিম্পিকা বৰাও হয়। কিন্তু বাৰু মই দুয়োটাৰে সপক্ষত গাম, কাৰণ নিজেই মই মানসিকভাৱে বিকাৰগ্ৰস্ত ন, কাৰণ গাবতো লাগিবই। আজি মোৰ সময় নাই, মই কাইলৈ গাম সেইটো বিষয়ৰ ওপৰত। আৰু মোৰ ছাপৰ্টাৰসকলে মোক যি বিষয়ৰ ওপৰতে গাবলৈ কয়, মই সেইটো ওপৰতে গাবলৈ চেষ্টা কৰিম। কিয়নো তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিছে যেতিয়া, মই আছোঁনো কিহৰ বাবে? তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ কাৰণেহে মই আছোঁ। আৰু মই বিশেষ নকওঁ, পুনৰবাৰ ধন্যবাদ। যদি মোৰ আজি এই অনুষ্ঠানটো ভাল লাগিছে, তেন্তে মোক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেবাকৈ যদি বেয়া লাগে ডিছলাইক মাৰি দিব। আৰু মোকতো বিৰোধী পক্ষই ডিছলাইক মাৰিবই, একো নাই মাৰক, কিমান দিননো তেওঁলোকে ডিছলাইক মাৰি থাকিব। এনেও অলিম্পিকা বৰাৰ এদিন প্ৰেমত পৰিব লাগিবই, কাৰণ কথাতে কয় নহয়, নাথাকো ভেমত, এদিন পৰিবা বিৰোধী পক্ষ মোৰো প্ৰেমত। হ'ব, ধন্যবাদ, বাই বাই।